দিনে নিখাই মাথো তোমার শরণ বন্দনা
তুমি এনে কষ্ট দিছ প্রভু হৃদয়ৰ ৰতন সত্যভানৰ মুখমণ্ডলৰ উজ্জ্বলতাই চন্দ্ৰৰ উজ্জ্বলতাকো ম্লান কৰিছিল যি বছৰ ৰাজ কৰেঙৰ সোণৰ পালেঙত হৰণ কৰিছিল সেই বছৰো আজি হেৰুৱা অৱস্থা এই কাৰাগাৰৰ পৰা ওলাই যোৱাৰ কোনো পথেই নাই কোনো পথেই নাই মই বৰ অধৈৰ্য হৈ পৰিছো স্বীকার করিবা নকরা জ্ঞানহীন নরপক্ষু রাজঙ্গুলি অঙ্গুলন নকরিবি ওই তোর রাজন দেখলে তাই দূরের পরে মূল ডুবাই প্রণাম করছিলি সামান্য সেনাপতি হৈ মোক অপমান কৰিবলৈ তোৰ লাজ লগা নাই যদি কেনেবাকৈ এই বন্দীৰ পৰা মুক্তি পালোহেঁতেন বাহিৰ কৰি এই পাখণ্ডৰ দুয়ো শত্ৰু মোৰ হাতত কৰা সমৰ্থন
অন্তরত অহংকার আজ্ঞা দেবতা ভাবে করি মরার ইস্তমর পড়ে না অন্ত অন্ত ভাই এই কপাটটাকে এই শাস্তি দিলে ওটা কাস্তি নয় বিধান আর পরিবর্তে আর পরিবর্তে ইহাটাকে রাজ্যর পড়া কুমার কুমার বাহির করে দেওয়া মই নিশ্চয় ভাবে করি বাসা হইতো মানে বিড়াল অন্তর্ভুক্ত করি দিয়া তোমালোকক মই এতিয়া নিৰাপদ স্থানলৈ লৈ যাম সেই নিৰাপদটো কৰি ৰাণী মহাৰাজ আৰু সত্যবানক তুমি কৃপা কৰিবা বলো ৰাজা
মহারাজ আধুনিক করে বলবি রাজ্য ইন্দ্রাবলী শাসন ব্যবস্থা পরিচিত করবাই মহারাজ মদ্যদেশৰ সকলো প্ৰজাই সুখে সন্তোষে জীৱন নিৰ্বাহ কৰিছে। আপোনাৰ সুশাসনত সন্তোষিত প্ৰজাবৰ্গই আপোনাৰেই গুণানুকীৰ্তন কৰিছে। গতিকে মহাৰাজ তেনেস্থলত চিন্তাৰ কোনো নাই প্ৰয়োজন। রদার মন্ডলে রদান স্বর্ণকরণ্য তপ কৰি থকা ঋষি মুনিসকলৰ ওপৰত পৰিচিত কোনোবাই মহাৰাজ চন্দ্ৰকাৰ ঋষি মুনিসকলে সুখে দুখে বসবাস কৰিছে আৰু ঋষি মুনিসকলৰ শান্তিময় জীৱনত যদি কোনোবাই ব্যাঘাত জন্মায় তেন্তে তাক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম মহাৰাজ। আনন্দময় অসম্ভব উপযুক্ত সেনাপতি তুমি মত মহারাজ আর সেনাপতি আধুনিক সভা ইমানতে ভঙ্গ করা ভাল মহারাজ। যাও বলে আমি কমতে বিশ্রাম
সোণালী শৈশৱত ধেমালি কৰিবলৈ লগৰীয়াও নাই, মাতৃও নাই, ভাতৃও নাই। তথাপি ৰাজকাৰেঙৰ মাজত থাকি পিতৃৰ অকৃত্ৰিম মৰম লভি আজি মই সকলোবোৰ পাহৰি আছো। সূৰ্য দেৱতা উঠিছে, নামিছে, ক্লান্ত হোৱা নাই, কিন্তু সাবিত্ৰী আজি সেই কথা উপলব্ধি কৰিব পৰা নাই। মাত্ৰ বুজিছো এয়া সকলোবোৰ সৃষ্টিকৰ্তাৰ ইচ্ছা। সেই প্ৰভু দয়াময়ী নিৰাকাৰ নিৰঞ্জন অগতি নগতি, তুমি সাবিত্ৰীৰ একমাত্ৰ উপাস্য। তুমি মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু। নারায়ণৰ গীত গাই ফুৰিছে। অতি সুন্দৰ। গায়কজন দেখোন মোৰ ফালেকে আহিব ধৰিছে। বাৰু আহকে। তেনে স্বাৰ্থপৰ পুৰুষৰ হাতত কদাপিতো নকৰো মই।
মই আত্মসমৰ্পণ সাবিত্ৰী সেইবুলি সকলো জানো নিষ্ঠুৰ প্ৰেমী নাই জানো ভাল পোৱা কোনো প্ৰত্যাহ্বান মই ভাবো সকলো প্ৰেমী সকলো পুৰুষ কদাপিতো হ'ব নোৱাৰে স্বাৰ্থপৰ নহয় নহয় দেৱৰী ভাল পোৱালিটো নহয় সহজে নোৱাৰে বুজিব তাক কঠোৰ কৰোঁতে ৰূপালী ৰেখা দেখি মৰুৰ মাজতে বিয়াখত কাটৰ পৰণে চাই থাকে আকুল পথিকে কিন্তু দেৱৰী চাপিলৈ নিজৰাৰ গাত পান কৰি নিজৰাৰ জল পূৰ্ণ হলে চেষ্টা পথিকৰ চাবনে বাৰু উলটিকে ক্ষুদ্ৰ নিজৰা সাবিত্ৰী তোমাৰ ৰূপ তোমাৰ ভক্তি দেখি সঁচাকৈ মই অভিভূত হৈ পৰিছো পিছে মনত অলপ বেজাৰো পাইছো বেজাৰ তোমাৰ দৰে এগৰাকী সুন্দৰী কন্যা অবিবাহিত হৈ থকাৰ বাবে তাকেই দেৱৰী চাওক দেৱৰী এই সংসাৰখন এটা কুটিল গতিত ঘূৰিব লাগিছে এনে কুটিলতাপূৰ্ণ সংসাৰৰ মাজলৈ মই নিজকে এৰি দিবলৈ বৰ টান পাইছো সেইবাবে দেৱৰী উপযুক্ত স্বামী নাপালে অবিবাহিত হৈ থকাই ভাল কি ক'লা সাবিত্ৰী তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত নাই বুলিতো কোৱা নাই কিন্তু দেৱৰী মই বিচৰাজন হ'ব লাগিব জ্ঞানৱান ৰূপৱান শক্তিবান আৰু ধৰ্মপৰায়ণ দেৱৰী আপুনি কওকচোন আছে জানো তেনে কোনো পুৰুষ এই সংসাৰতে আছে যদি কওক তেওঁকে মই স্বামীৰূপে পৰিগ্ৰহণ সাবিত্ৰী তুমি মনে বিচৰা ধৰণৰ উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনেই হৈছে অমতিৰাজ বিপক্ষীণৰ পুত্ৰ অমতিৰাজ বিপক্ষীণৰ পুত্ৰ সত্যবান অলপতে তোমালোক দুয়োৰে হ'ব মিলনে মই অলপতে তোমালোক দুয়োৰে হ'ব মিলনে মই কৰিছো আশীৰ্বাদ কোনে দিব মোক তাৰ উচিত সমাধান এয়া মাত্ৰ তেওঁ মোক চালনাহে কৰিলে এই প্ৰকৃতয়া মই অগতিৰ গতি প্ৰকৃততে যদি এই সংসাৰতে সত্যবান নামৰ কোনো পুৰুষ আছে তেন্তে তেওঁকে কৃপা কৰি মোৰ কাষলৈ আনি দিয়া কওঁতে কৰিছো সেৱা সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা কৰা মই ইয়াত থকা বহু সময় হ'ল পিতাই চাগে মোৰ কাৰণে অপেক্ষা কৰি আছে যাওঁ মোৰ এই আনন্দৰ বেলাত পিতৃ মনত কষ্ট দি নাচো মই নিজৰ বিপদে
ভাবিছো সমাজতে ৰাজ্যটোৰ বিদ্ৰোহ কৰিব নোৱাৰে দাদা মই তোমাৰ আদেশ মই নতশিৰে কৰিলো গ্ৰহণ এই ৰাজ্যৰ চতুৰ্দিশে মই চোকা দৃষ্টি ৰাখিম হরিগল এক বিন্দু রক্ত থকা পর্যন্ত অবন্তি রাজ্য আমার সন্মান লৈ রাখিব আমার প্রধান কর্তব্য কি হব আমার প্রধান কর্তব্য হয়েছে মধ্য রাজ্য আক্রমণ করা তার পিছত রাজকন্যা বৃত্তিবন্দরে এমনটি রাজ্য রাজরানী পদার কথা ভাবিছো মনৰ যুদ্ধৰ নামত প্ৰবৰ্তকে সদায় প্ৰস্তুত হৰিহৰ এক বিন্দু ৰক্ত থকা পৰ্যন্ত বিষ ভৰি ভৰি নিদিও কদাপি বলা দাদা এদিক্ষণে যুদ্ধ যাত্ৰা কৰো আৰম্ভ মহারাজ মই জীবন দিনৰ পৰা ৰাজ্য শাসন কৰিছো কোনো দিন জীবন চিন্তা কৰা নাছিল কি মাতি বন কৰি বিষণৰ গাঁৱে ধৰিছে মহারাজ নুবুজিলো আপোনাৰ চিন্তাৰ কাৰণ মহারাজ সকলোবিলাক কম ভাঙি পাতিছে ভবিষ্য আজি মই অপুত্ৰ বহি একমাত্ৰ মৰমৰ কন্যা বৰ্তমান ঘৰটো ৰজা হৈ মই যদি তাই এজন সুপাত্ৰৰ হাতত অৰ্পণ কৰিব নোৱাৰো মহারাজ তেন্তে জগতে মোক নাহিবলৈ অপৰাধ কৰি ধৰা হ'ব মহারাজ ধন জন ঐশ্বৰ্য বিহুতি এই সকলোবিলাকৰ গৰাকী ভগৱান আৰু শুনক মহাৰাজ যেনেদৰে নিসহায় লতাই নিজৰ চেষ্টাৰ বলত বৃক্ষৰ আশ্ৰয় লয় ঠিক তেনেদৰে সাবিত্ৰীয়েও নিজৰ চেষ্টাৰ বলত নিজৰ প্ৰতি তেওঁ নিজেই বিচাৰি লয় গতিকে মহাৰাজ আপুনি নিশ্চিন্ত থাকক তুমি ধৰিব বিচাৰা লাগতে মহাৰাজ তুমি ধৰিব বিচাৰা পিতৃৰ কৰ্তব্য হ'ল উচ্চগতি হ'ল উপযুক্ত কন্যাৰ লগত বিবাহ পাতি আৰু যদি কন্যা হয় এজন সুপাত্ৰৰ হাতত গদাই দিয়ে তেতিয়া পুত্ৰ আৰু কন্যাৰ জীৱন আৰু যেতিয়া পিতৃ মাতৃৰ জীৱন ধন্য মহারাজ ৰঘুত্ব বাসকাবদ্ধ আছিল ঐশ্বৰী কন্যা হয় দুৰ্মুক্ষেনৰ পুত্ৰৰ হাতত অৰ্পণ কৰে মহেন কিন্তু নিয়তিৰ নিজৰ বেছি উগ্ৰসেনৰ দুৰ্কুল অত্যাচাৰত অতি পুত্ৰৰ সৈতে দুই চক্ষু হেৰুৱাই দুৰ্মক্ষে
মহারাজ অনাহারে অনিত্যাই অরণ্য বকাইছিল এতিয়া তুমি কোৱাচোন সেনাপতি মহারাজ পিতৃ হৈ নিজ কন্যা কেনেকৈ এনে পংক্তিৰ জীৱনৰ মাজলৈ অৰণ্যৰ মাজলৈ ঠেলি দিব? মহারাজ সেনাপতি প্রতিজ্ঞা পালন করাই আপনার প্রথম কর্তব্য। প্রতিজ্ঞা যদি পালন নকরে আপনার নামত কলঙ্ক থাকিব। ভগ্নরূপীয়া সেনাপতি ও ভাবে জয় উগ্রহণারে জয় উগ্রহণারে জয় উগ্রহণারে সেনাপতি উগ্রপনা হিসাবে রাজ্য আক্রমণ করিছে। মহারাজ চিন্তা নকরিব আগতেই জীবিত এই পুষ্পর সেনাপতি দুয়ার হপ্ত হেনাই চিনিব আমার। সেনাপতি মহারাজ অরাহমে এবার জয় করি মেনাদিনী কমাই জয় মর্যাদা খান জয়। জয় মর্যাদা খান জয়। জয় মহা মহা হন্যপ্রদান। জয় 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 অন্তর প্রবল ইচ্ছা হইছে পুত্রবধ প্রজাবর্গর এখানে মান করিব। না পরিস্থিতিতে পরিস্থিতিতে অগ্রপীড়ার অত্যাচার কোনো কথা শান্তি ও জীবন নিশান কৰিব পৰা নাই। সকলোৱে কণ্ঠে মাথো আপোনাৰ কোন গাই কাৰিব লাগিছে না জানানে মন্ত্রী উপকরণের কথা কিয় বা মৃত্যু হব লগা হল উগ্র ফেরর ভাবে। অন্ধ দৈব হেন শত সহস্র প্রণাম করিব গ্রহণ। রাজন আহিছো মই ভিক্ষাৰী বিষয়ে আপোনালোক দুয়োৰে কাষলৈ ভিক্ষা জানে কৃতাৰ্থ কৰিব জানো যে পৰীক্ষী কিয় আপুনি স্মৰণ কৰিছে সেই দৈন্য হেন আজি নিজেই ভিক্ষাৰী কি ভিক্ষা দানে আপোনাৰ কৃতাৰ্থ কৰিম। আজি সেই দৈন্য হেন অৰণ্যৰ বৃক্ষৰ আশ্ৰয় কৌকে বৈশিষ্ট্য পিতৃ মাতৃ গৌৰৱ ৰক্ষা কৰি সত্য মানে দিব আপোনাক বাঞ্ছাপূৰ্ণ ভিক্ষা শুনক ৰাজন প্ৰকাশ কৰক শুনক কি ভিক্ষা লাগে আপোনাক লাগে যদি সত্যৰ জীৱন থাকুদিন মই আনন্দমনে লঞ্চন পিতৃ মাতৃ পালন শুনক ৰাজন মধ্য ৰাজ্যত উগ্ৰহেৰি কৰি নানা অত্যাচাৰ অশ্বপতিক হত্যা কৰি সাবিত্ৰীক হৰণ কৰিব খুজিছে আৰু ৰজাক হত্যা কৰিলে সাবিত্ৰীয়েও নিজৰ প্ৰাণ ত্যাগ কৰিব। সেই হেতু মধ্য ৰাজ্যৰ সহায়ৰ হেতু সত্যবাদক বিচাৰি আহিছো ৰাজন। দেৱৰ্ষি আপুনি কি নাজানে আজি দৈম্যত হেনে উগ্ৰহেনৰ অত্যাচাৰত দুই চক্ষু হেৰুৱাই ৰাজ্য ধন অসহ্য বিভূতি
সকলো হেৰুৱাই অৰণ্যত কৰিছো বাস শ্ৰেষ্ঠ সেই মহাকালৰ মুখলৈ কিদৰে পঠাম একমাত্ৰ পুত্ৰক মোৰ রানী শুনিলে কয়লাটি কেড়ে নিষ্ঠুর উগ্রপীড়ার কথা। তার অন্তরে দয়া মায়া একোই নাই। তেনে মহাকালৰ সন্মুখলৈ মোৰ পুত্ৰ নিৰিবনে কৰি শান্ত হোক পিতা, হব পারে উগ্রহেন পাখাদের নির্মিত অয়ুব নহকাপুর সেই উগ্রহের বধ করিব পারিলে যপস্যা করিব দেবগুণে দূর হব আমার পথর কল্প। কিন্তু দেবর কি হয়তো বা যদি ওই উগ্রহের অভিমর ভাবে যাও তেন্তে পিতৃ মাতৃর পালনের ভার মারো কোনে করিব গ্রহণ। হয়তো বা তাহলে কোনো চিন্তা নকৰিবা তুমি সৌদৰি হৰিভক্তময় মোৰ আশীৰ্বাদত কোনো বিপদ বিঘিনি প্ৰৱেশ কৰিব নোৱাৰে তাৰমানে। হয়তো বা মই যাম তোমাৰ সহায় কৰিম। পিতা আই ৰাখিছো যোগাৰ কৰি অগ্নি জ্বলাবৰ বাবে আৰু বহু পুষ্প দীৰ্ঘন্থা পূজাৰ বাবে বিদায় দিয়ক পিতৃদেৱ মোক আনন্দ মনেৰে। দুষ্টক বধ কৰি যাতে প্ৰজাবৰ্গ আৰু ভক্ত ৰজাৰ কল্যাণ সাধন কৰিব পাৰো। বাছা মোৰ কাষলৈ মোৰ লৌহাৱতী বাছা দেৱৰখী ৰাজন আপোনাৰ কৃপাতে এই দুৰ্মুখেন জীৱিত আজি মোৰ একমাত্ৰ পুত্ৰ গতালো আপোনাৰ হাতত ৰাণীৰ লগতে থাকিম মই অৰণ্যৰ মাজত। যা দেৱৰখী আপুনিও যাওক পুত্ৰৰ লগত। পাছা পিতৃ মাতৃ কথা পিতার ভাই বাছা তোমালোকে মোৰ বাবে অলপ চিন্তা নাৰিবা মন। পিতা বাছা পাছা রানী আমিও মনে অল্প শরীর পুত্র আপনার নিবিড় দেখা পুত্র মুখ বেদান্ত কৰিব তো মই এতিয়া আপোনালোকক নিৰাপদ স্থানলৈ লৈ যাম। বলক ৰাজন হৰি নামে হৰি নামে হৰি নামে হৰি নামে
পাপ করেছে আর মতো বলো কিছু কর্মী বেতন
অন্তর কত পর্ব আমার গানের বর্তন কেউ করে চলতেছেন ওই কন্যে রাস্তা ওই রকম একটা তোর মাংস বেকার এই রঙতে এত যাবুর সম্মুখ ইউ মতো ঠিক বটে নতুন নতুন ব্রাহ্মণ ও তারা ভেঙে অন্তে রাজপুত্রময় নামর হত্যবান হাজি তোরে হত্যাচারক মৃত্যুবর দুই পক্ষের দুই শত্রুকে নয় এবার অন্তের রাজশিক্ষক অনেক পর করেছে ভবন তারাই আছে উপযুক্ত অতি খুব নবভাবে ওর সম্মুখত মই কারণ তাকে জনরূপে হইস উপস্থিত আজ কতই যুদ্ধর ভাবে ও তোয়েতন হে অন্ধতুর মতন হত্যবা আই কবরে লোক পড়ে তো মাই কবরে লোক পড়ে তো ওকে ওকে মনে হতো তিনি আসতে পিছাবি মূর্খ করে দুখন মূর্খরে নিষ্কণ্ঠ করিবাতে মূল পথরে কন্ত 저번에 너희한테 물어봤다. 저도 애쓰고 Eti, una puri, Diego ta, imano kinta, kon ko kinta. Dia puga punare, hoyto porisoi. Apunar porisoi binina ta muloti moi, nesi kholoi. O, watbe moi porisoi puno. Motor, ras koida moi, namur habiti. 호라든지 하비티볼 헐거버렸어. 비티볼 덜먹 어원티 나스부터 나물 헐거버 비티볼 덜먹 어원티 나스부터 지금 또 미스를 땄어. 넌
নিৰ্বাচনে তোমাক মই কৰিম পাৰোঁ নাই নাই স্বামীজী সেই আশা তুমি নাৰিব মনত কি ক'লে প্ৰাণনাথ আপুনি মোক নকৰে গ্ৰহণে বহুত দিনৰে পৰা হৃদয়ত